আলু পিটিকা পুদিনা আলু ভাজা গাজৰ চাটনি এইটো কিবা এটা চব্জি দিছে এইকেইটা ভাত দেই হে ফ্ৰেণ্ডছ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি আজি দেওবাৰ আৰু ভাবিলোঁ অকণমান এনেই ওলাই যাওঁ কিন্তু ক'ত যাওঁ একো এতিয়ালৈকে ঠিক কৰাই নাই যিহেতু দেওবাৰ দিনা ৰিজৰ্টছবোৰ পূৰা একদম ভিৰ থাকে গৈ থাকোঁ য'ত যাওঁ যদি নতুন ৰিজৰ্টত সোমাওঁ বা নতুন কিবা দেখোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম তেনেহ'লে বেছি দেৰি নকৰি আমি গৈ থাকোঁ ব'লক ডাঙৰটোৱে পিছফালে লাজ কৰিছে চাওক আমি সোণাপুৰ অভিমুখে আহি আছোঁ জৰ্জ ৰিট্ৰিট বুলি এখন ৰিজৰ্ট আছে সেইপিনে সোমাই আহি আছোঁ সোণাপুৰ ছাইডে এটা গলি আছে গলিয়েদি সোমাই যাব লাগে এয়া পালোহি এই গলিটো দি এয়া জৰ্জ ৰিট্ৰিট আৰু ৰাস্তাটো মই আজি নেদেখুৱালোৱে বাৰু ডাইৰেক্ট মই গলিটোৱেদি সোমোৱাটোৱে দেখুৱাই আনিছোঁ আপোনালোকক চাই যাওকচোন বাৰু ভাল পালে নিশ্চয় আহিব ইয়ালৈ ওপৰলৈ উঠি আহিছোঁ পাহাৰ হয় পাহাৰৰ ওপৰত আছে ৰিজৰ্টখন এইবোৰ ছাইডত কটেজ সৰু সৰু কটেজ আৰু এতিয়া আমি পাৰ্কিঙৰ ফালে গৈ আছোঁ সেয়া মানুহ এজন দৌৰি দৌৰি গৈ আছে দেখিছেনে পাৰ্কিং দেখুৱাবলৈ গৈ আছে আমাৰ পাই গ'লোহি পাৰ্কিং কৰি লওঁ তাৰপিছত আপোনালোকক ৰিজৰ্টখন মই দেখাই আছোঁ প্ৰথমতে আমি পাম ৰিচেপশ্যনটো এইটো ৰিচেপশ্যন হয় তাৰ ভিতৰত ডাইনিঙো আছে ভিতৰতো খাব পাৰি আমি বাহিৰতে ল'লোঁ টেবুল এখন এইটো অহা ৰাস্তাটো এয়া আহি গ'ল আমাৰ ষ্টাৰ্টাৰ এয়া স্প্ৰাইট এটা কথা কওঁ খালি ছাৰ্ভিচটো অলপমান শ্ল' হয় ইয়াত এয়া চিকেন এটা আহিলে আৰু দিছোঁ অহা নাই এতিয়ালৈ অলপ দেৰি লাগিব বুলি কৈছে সেই সময়তে আপোনালোকক অকণমান মই ৰিজৰ্টখন দেখাওঁ ব'লক আগে আগে আমাৰ দুজন গৈ আছে ল'ৰা আৰু যে দেখিছে সেয়া মোৰ সৰুটোৰ ফ্ৰেণ্ড হয় স্কুল ফ্ৰেণ্ড খুব ভাল ফ্ৰেণ্ড মানে আমাৰ লগত এয়া চাওক মোৰ আৰু এগৰাকী বান্ধৱী আহিছে মানে আৰু এটা ফেমিলি আহিছে আমাৰ লগত তেনেকৈ ফুৰিবলৈ আহোঁতে আমি দুজনী খুব ভাল ফ্ৰেণ্ড হৈ পৰিছোঁ আৰু তেওঁলোকৰ মানে ল'ৰাটো মোৰ সৰু ল'ৰাটোৰ লগত একেলগে পঢ়ে এইও ইউটিউবাৰ হয় তাইৰো মানে এটা চেনেল আছে নামটো অল্পনাছ কিচেন এণ্ড ব্লগ ন সাবস্ক্ৰাইব কৰিব দেই চেনেলটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাইৰ লিংকটো আৰু বহুত নম্বৰ লগ পাইছোঁ ভাল লাগিছে এনেকৈ ভাল লাগিছে আৰু আমি দেখুৱাই যাওঁ মোৰ চেনেলটো চাব ব্লগটো আৰু কপিও বনাইছে ব্লগ চাব আমাৰ দুইটাৰে ব্লগ চাব আপোনালোকে ভাল পাব চাই ঠিক আছে লগ পাইছোঁ এইফালে আমি যে আহি আছোঁ এইফালে থাকিবলৈ কটেজখিনি আছে ব'লকচোন দেখাই যাওঁ আপোনালোকক যদি খোলা আছে তেতিয়াহ'লে ভিতৰতো দেখাই দিম কেতিয়াবা আহিলে থাকিব পাৰিব পৰিৱেশটো বিৰাটেই ধুনীয়া তাৰমানে ৰাস্তাৰ পৰা অকণমান সোমাই আছে যে ৰিজৰ্টখন সেয়েহে মানে একদম নিজান ভাল লাগে তেনেকুৱা এটা পৰিৱেশ পূৰা গছ গছনি একদম চাৰিওফালে তলৰ কটেজটোত মানুহ আছে সেয়েহে ভিতৰৰ পৰা বন্ধ আছে দেখুৱাব নোৱাৰিম চাগে তলৰটো ওপৰলৈ যাওঁচোন ব'লক ওপৰৰ কটেজটো যদি খালী আছে তেতিয়াহ'লে নিশ্চয় দেখাম আপোনালোকক ওপৰৰ ৰুমটো খালী আছিলে সেয়া আপোনালোকক দেখাব পাৰিলোঁ এয়া ডাবল বেড ৰুমৰ ভিতৰটো আন্ধাৰ হৈ আছে মোৰ পিকচাৰ কোৱালিটিটো বৰ ঠিক হোৱা নাই
ফ্লেছ লাইটটো দি লৈছোঁ, তথাপিতো বৰ ঠিক দেখা নাই, তথাপিতো আপোনালোকক অকণমান দেখাওঁ বোলো। এইটো বাথৰুম। এইফালে বহিবলৈ ধুনীয়া বাৰাণ্ডা এখন আছে, চাওকচোন। আকৌ আহি পাই গ'লোহি আমাৰ টেবল। ইয়াত ছানডে বুফে ছিষ্টেম চলে, সেয়েহে আমি ট'কেন লৈ ল'লোঁ আৰু এতিয়া আমাৰ লাঞ্চ আহি যাব। এয়া আহি গ'ল আমাৰ লাঞ্চ। ধুনীয়াকৈ পাতত দিছে, চব ভাল লাগিছে, বহুত দিনৰ মূৰত পাতত খাবলৈ পালোঁ। এতিয়া থালখনত কি আছে আমাৰ থালিখনত ধুনীয়াকৈ বুজাই দিব দেই। আলু পিটিকা, পদিনা, আলু ভাজা, গাজৰ চাটনি, এইটো কিবা এটা চব্জি দিছে। এইকেইটা ভাত দেই, এইটো বেঙুন ফ্ৰাই, এইখন কলপাত, কলপাতৰ তলত এখন প্লেটো আছে। জমাইছে দেই, ধুনীয়াকৈ বুজাই দিলোঁ। বুজাই দিলোঁ আৰু গোটেই। এয়া ফাইনেলি চিকেন আহি গ'ল। এতিয়া আমি খাম, খাই লৈ কেনেকুৱা হৈছে আপোনালোকক ক'ম। কেনেকুৱা হৈছে শুনকচোন, চবেই কৈ আছে। লাষ্ট আহি গ'ল আমাৰ চুইট ডিছ, পায়স। পায়স মই বিৰাট ভাল পাওঁ, আপোনালোকে কোনে কোনে ভাল পায় বাৰু ক'বচোন দেই কমেণ্টত। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া আমি যাবলৈ ওলালোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন হয় মোৰ চেনেলত তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে পোনপ্ৰথমে পায়। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।